মই এটা ধুনীয়া ব্যৱসায় কৰিম। ব্যৱসায়? কি ব্যৱসায়? প্ৰেমৰ। আৰু আমি নাহি আয়ো ঐ তই যদি মোক পলুৱাই ন মই কাইলৈ বিয়া ভাঙিম নিবি নেকি? এই ছোৱালীবোৰক যে আনিব নাপায় দেই, ইমানবোৰ বস্তু আনিব আৰু নিবলৈ আমাক দিব। গাঠিয়ন খুন্দা? গাঠিয়ন খুন্দা নহয় অ' গাঠিয়ন খুন্দা। ইহঁত দুটা কিন্তু যোৰাটো ভাল আছিলে দেই, দুইটা আধা পাকল ভাল মিলিলেহেঁতেন। ঐ ইহঁত দুটাক বিয়া পাতি দিয়া হ'লে কি হ'লহেঁতেন বাৰু কচোন? কি হ'লহেঁতেন আৰু দুটা আধা পাগল, সিহঁতৰ ল'ৰা ছোৱালী ফুল পাগল। সিহঁতে বা বুজি পাবনে নাই? মই যদি সিহঁতক শিকাব নোৱাৰো কি হ'ব? এয়া হৈছে তোমালোকৰ নতুন মিছ কাঞ্চন। চলিহা মিছে তোমালোকক ইণ্ডিয়ান ক্লাছিকেল আৰু ছেমি ক্লাছিকেল শিকাব। দিয়ক খাই চাম। হাঁহিব নালাগে দিয়ক। বেয়া বস্তু নালাগে। জীৱন পথতে ছাতি পচোৱা মেঘৰ পুত্ৰৰ ছায়াহিতে ফুল ফুলা। এই অকলে অকলেনো ক'ত যোৱাৰ কথা কৈছে? জহন্নামলৈ যাম, যাবা? এই নেজানো দেই মই তাইৰ কথা, আপুনি খালি বেয়া নাপাব। বেয়া কৰিবি কি কৰিবি? কইনা লৰ্কৰ ছোৱালীবোৰক বাটত পালে বজাই দিম। জীৱনটো চলাবলৈ টকাৰ প্ৰয়োজন, নাচ গান কৰি কেই টকা পাব? তাই ভাল পাই কাৰণে কৰিব দিছোঁ আৰু কৰক। চব তোমাৰ কাৰণে হৈছে। মই আকৌ কি কৰিলোঁ? মাজে মাজে চাবিচোন বৰ মনটো মাৰি থাকে। ৰবিয়ে কোৱা মতে তাইক বোলে বেছি সময় অকলশৰে থাকিবলৈ দিব নালাগে। কেতিয়াবা টোপনিতে চিঞৰি বহি দিয়ে আৰু কেতিয়াবা বুকুৰ মাজত সোমাই হুক হুককৈ কান্দে। আৰু মই সুধিলে তাই একো নকৰে। ডক্তৰকো দেখাইছোঁ, এনজাইটি নে কি বুলি কৈছে। ৰ ফ্ৰেছ হৈ আহিছোঁ। এই ৰ মই ফ্ৰেছ হৈ লওঁ। এই কি একেলগে গা ধুবি নে? ধুম আৰু দে একেলগে। পাগল নেকি?